পঞ্চায়ত নিৰ্বাচন সমাগত শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ সামগ্ৰী সমষ্টিৰ গৰাজান জিলা পৰিষদৰ বিজেপি এজিপি আৰু মিত্ৰ দলৰ হৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী এলিজা ৰহমান যদি বিজেপি এজিপি দলৰ মিত্ৰজোঁটে এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়ে তেনেহলে গৰাজান জেডপিচি তথা গৰাজান জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে এলিজা ৰহমানে গৰাজান জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দোৱা আশীৰ্বাদ তথা পৰামৰ্শ বিচাৰিছে যদি এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিয়েও নিৰ্বাচনত জয়যুক্ত হয় তেন্তে গৰাজান জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ আশ্বাস দিয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি অসম গতিকে মই এলিজা ৰহমানে গৰাজান জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দোৱা আৰু সহযোগিতা কামনা কৰিছোঁ আৰু তেখেতসকলৰ সুপৰামৰ্শ বিচাৰিছোঁ গৰাজান জিলা পৰিষদৰ পৰা মই প্ৰাৰ্থী হিচাপে জয়যুক্ত হ'লে মই গৰাজান জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ গৰাজান জিলা পৰিষদৰ অন্তৰ্গত সকলো ৰাইজৰ প্ৰতি সমান দৃষ্টি ৰাখিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ লগতে ৰাইজক চৰকাৰী আঁচনিসমূহ সমানভাৱে ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ লগতে জাতি ধৰ্ম কলা কৃষ্টি ভাষা বৰ্ণ হিন্দু মুছলিম সকলোকে মই সমান অধিকাৰ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ সদুদেশত সাহসীয় পক্ষত থাকি ৰাইজৰ উন্নয়ন সমাজৰ উন্নয়ন ৰাস্তা ঘাটৰ উন্নয়ন শিক্ষাৰ উন্নয়ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়ন চিকিৎসাৰ উন্নয়ন তথা সামগ্ৰী সমষ্টিৰ সাৰ্বজনীন উন্নয়নৰ কথা চিন্তা কৰি আপোনালোকক বিজেপি আৰু এজিপি দলৰ লগত মনোনীত প্ৰাৰ্থীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত আপোনালোকৰ বহুমূলীয়া ভোটদান কৰি জয়যুক্ত কৰিব বুলি মই আপোনালোকক ওচৰত দোৱা বিচাৰিছোঁ বিনম্ৰ অনুৰোধ বিচাৰিছোঁ এইখিনি কৈ মই আজি কথা ইয়াতে শেষ কৰিছোঁ